নমস্কাৰ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজি মোৰ ভিডিঅ'টো। আজি আপোনালোকক দেখুৱাবলৈকে লৈ আহিছোঁ বামুণপাৰাত অৱস্থিত লক্ষী পূজালৈ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমাৰ লগত এয়া মণ্ডল আছে, মণ্ডল হাই বোলা। হাই। নমস্কাৰ, মোৰ ভিডিঅ' চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। আজি আপোনালোকে গম পালে বামুণপাৰা মাজৰঘাটলৈ আপোনালোকক লক্ষী পূজা দেখুৱাবলৈকে লৈ আহিলোঁ। সেইবাবে ভিডিঅ'টো শেষলৈকে চাই থাকক। আমি এতিয়া ভিতৰত সোমাই আপোনালোকক দেখুৱাই আছোঁ। চাওক এয়া অৱস্থা কি হৈছে, বৰষুণ আহি মহল চাৰিওফালে বোকাময় হৈছে। তাৰে মাজতে পুৰা এয়া চলি আছে প্ৰগ্ৰেম। এইখন মঞ্চত গৈ আপোনালোকক দেখুৱাই আছোঁ বাৰু, চাই থাকক। পৰিৱেশৰ কাম কৰোঁ আৰু যোৱাকালিও আমাৰ গ্ৰীণ মিছন বজাৰৰ সৌজন্যত ইয়াত গছপুলি ৰোপণ কাৰ্যসূচী হৈ গৈছে যোৱাকালি ৰাতিপুৱা। আৰু আজি যোৱাকালি মই আহিব নোৱাৰিলোঁ, গতিকে আজি মই আপোনালোকক এটা কথাই ক'ব খুজিছোঁ যে আমি সকলো অনুষ্ঠানৰ লগতে আমি প্ৰকৃতি ৰক্ষাৰ আন্দোলনতো সকলোৱে খুব গুৰুত্ব সহকাৰে লাগিবলৈ লগা এটা, যে আমি প্ৰকৃতি ৰক্ষা কৰিব লাগিলে আমি সকলোৱে যথেষ্ট পৰিমাণে গছপুলি ৰোপণ আৰু সংৰক্ষণ কিন্তু কৰিব লাগিব। মই বিশেষভাৱে আজি আপোনালোকক আহ্বান ৰাখিছোঁ, কাৰণ অনাগত দিনত যদি আমি বাচি থাকিব লাগে, আমাৰ এইখন পৃথিৱী যদি জীৱৰ উপযোগী হৈ থাকিব লাগে, একমাত্ৰ কিন্তু কিছু বছৰ পিছত নাথাকিব। আজি অক্সিজেনৰ অভাৱত কিমান মানুহ মৰিছে খবৰবিলাকতো পাইছে আপোনালোকে, কিমান দুখ লগা এখন ছবি দেখিছোঁ। সেইকাৰণে খুব এখন পৃথিৱী আমাৰ হেৰুৱাব লাগিব। আমাৰ নতুন প্ৰজন্মই হয়তো এনেকুৱা এখন পৃথিৱী আৰু নাপাব। গতিকে খুব গুৰুত্বপূৰ্ণ কথা হৈছে, সমগ্ৰ বিশ্ব কঁপি গৈছে এতিয়া। গতিকে মই এই সমগ্ৰ অঞ্চলৰ ৰাইজক মই এটা কথা অনুভৱ কৰিছোঁ, আৰু এইখিনি নিশ্চয় আপোনালোকে জানে আৰু যিসকল শিল্পী ইয়াত আহিব। গতিকে আৰু নৃত্যৰ উপস্থাপন আৰম্ভণিটো যদি ভাল হয়, খুব সুন্দৰ এটা প্ৰচেছত যদি আৰম্ভ হয়, ই নিশ্চয় ভাল নৃত্য বুলি
হাৰজিতা দাসক আমাৰ সকলোৰে গাত আবতৰীয়া বিহু লগোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইবাৰ আমি যদি ভিডিঅ'বিলাক চাই ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব ধন্যবাদ